নমস্কাৰ। আজি মই চতুৰ্থ শ্ৰেণীৰ একাদশ নম্বৰ যিটো পাঠ সেই পাঠটো পঢ়ি শুনাম আৰু এই পাঠটোৰ নাম ব্ৰহ্মপুত্ৰ। অসম এখন নদীমাতৃক দেশ। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ। এই নদী অসমৰ পূবে শদিয়াৰ পৰা পশ্চিমে ধুবুৰীলৈকে বৈ গৈছে। পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাৰ পুত্ৰ হোৱা বাবে এই নদীক নদ বুলিও কোৱা হয়। ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। ই বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে। অসমত ইয়াক লুইত নামেৰেও জনা যায়। অসমৰ বহুতো উপনদী এই নদীত পৰিছেহি। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদী অধিক শক্তিশালী আৰু বিশাল হৈ উঠিছে। ব্ৰহ্মপুত্ৰৰ উপনদীবিলাকৰ ভিতৰত সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, ধনশিৰি, ভৰলী, পাগলাদিয়া, মানাহ, আই আদিয়ে উল্লেখযোগ্য। হিমালয়ৰ চিৰতুষাৰ অঞ্চলৰ পৰা ওলোৱা বাবে ব্ৰহ্মপুত্ৰত 12 মাহে পানী থাকে। ঠিক তেনেদৰে ৰাছিয়াৰ ভলগা নদীতো 12 মাহে পানী পোৱা যায়। অসমৰ কেইবাখনো নগৰ এই নদীৰ পাৰতে গঢ়ি উঠিছে। এইবোৰৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, ধুবুৰী আদিয়েই প্ৰধান। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী। এই মাজুলী ব্ৰহ্মপুত্ৰৰে সৃষ্টি। বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানীভাগ উফন্দি উঠে। তাৰ ফলত বানপানীৰ সৃষ্টি হয়। বানপানীয়ে কাষৰীয়া অঞ্চল বুৰাই পেলায়। এই পলসে অসমৰ মাটি সাৰুৱা কৰে। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জল পৰিবহণৰো সুব্যৱস্থা আছে। শৰাইঘাট দলং, কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে এই নদীৰ দুয়োপাৰ ওচৰ চপাই যাতায়াতৰ সুবিধা কৰি দিছে। আনহাতে লুইতৰ বানপানীয়ে খেতি বাতি, ঘৰ দুৱাৰ নষ্ট কৰে। মানুহৰ লগতে গৰু, মহ আদি জন্তুবোৰৰো অনিষ্ট সাধন কৰে। ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিহু আদি পোৱা যায়। মাছমৰীয়াসকলে ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰে। সেই মাছ বিক্ৰী কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। ব্ৰহ্মপুত্ৰ প্ৰকৃততে অসমৰ প্ৰাণস্বৰূপ জীৱনী শক্তি। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা, সংস্কৃতি গঢ় লৈ উঠিছে। শিল্পীৰ কণ্ঠত ব্ৰহ্মপুত্ৰৰ মাহাত্ম্য এনেদৰে ফুটি উঠিছে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। আৰু এই গীতটিৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকা।